Hello everyone, welcome back to our videos. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আমিও ভালে আছোঁ আগৰ নিচিনাকৈ আৰু পূজা বুলি একচুৱেলি ঘৰখনক বহুত মিছ কৰিছোঁ অসুবিধা থকাৰ কাৰণে আমাৰ যোৱা নহ'ল কাৰণ আমি ঘৰত যোৱাৰ প্লেন হৈ আছে অলৰেডি বেছি ভিডিওটো দীঘল নকৰোঁ এতিয়া আমি পূজা চাবলৈ দুজনে যাওঁ ক'ত বা পূজা হয় কি হয় নাজানো ইমানখিনি নাজানো যদি ৰাস্তাত যদি পাই যাওঁ আমি নিশ্চয় ৰখিম আৰু আপোনালোকক ভিডিঅ' শ্বুট কৰি আছোঁ আপোনালোক চাই থাকক উৰিষ্যাৰ পূজা ভুৱনেশ্বৰত কি ধৰণৰ পূজা হয় কেনেকৈ হয় দুৰ্গা পূজা চলো লেটছ গ' ঘৰৰ পৰা ওলাই আহি অলপ দূৰ আহি কেনে দেখা পালোঁ এখন পূজা মণ্ডপ আৰু ভাবিলোঁ ইয়াতে এবাৰ সোমাই কেনে আমি মা দুৰ্গাৰ আশীৰ্বাদ কিয়নো নলওঁ বহুত ভাল টাইম এটাত আহি কেনে সোমালোঁ চাকিদি জ্বলাই জাষ্ট সোমাইছোঁ মাত্ৰ এতিয়া ইয়াত আৰতি হৈ আছে আৰু ঠিক অলপ পিছতে ইয়াতে হ'ব এতিয়া পুষ্পাঞ্জলি মা দুৰ্গাৰ চব বহুত ভাল লাগিছে একদম ইমান ধুনীয়া সময়ত আমি আহি পালোঁ ইয়াতে মন্দিৰটো আমি ওলাই আহিলোঁ পুষ্পাঞ্জলি ল'লোঁ পুষ্পাঞ্জলি দিলোঁ ন এনেই ফিল্ডখন ডাঙৰকৈ পাতে বুলি ক'লে কিন্তু এইবাৰ বহুত অনুষ্টুপীয়াকৈ হ'লে এতিয়া হৈ থাকোঁতে আৰু এখন পূজা দেখা পালোঁ ব'লা দীপ্তি ব'লা আকৌ দীপ্তি বাইদেউ আগে গৈ আছে পূজা পূজা লাগিছে এতিয়াহে পূজা এইখিনি পূজা এটা হৈছেগৈ ন অঁ দুৰ্গা মন্দিৰ আছে ন ইয়াতে এতিয়া ভিৰ দেখি কিনে পূজা পূজা লাগিছে গুৱাহাটী পূজা মনত পৰিছে এতিয়া ইয়াত থাকি তোমাৰ গুৱাহাটী পূজাহে মনত পৰিলে নে অঁ আকৌ এতিয়া আমি আহিছোঁ আৰু এটা বেলেগ পূজা মণ্ডপত শাহিদ নগৰ দুৰ্গা মন্দিৰলৈকে আহিছোঁ আমি এতিয়া আৰু ইয়াত এইখিনি ঠাইত আহিহে মানুহবিলাকৰ যিটো ভিৰ দেখি লাগিছে কি পূজা 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 এতিয়াই লাগিছে মোৰ ফিল হৈছে মনৰ পৰা পূজা লাগিছে পিছফালে আমাৰ বেলুন ওলাইছে চাওক দেখা এয়া পিছফালে মোৰ বেলুন আৰু বেলুন লাগিব নেকি তোমাক বেলুন নালাগে দিয়া আৰু কেনেকুৱা লাগিছে পূজা চাই এতিয়াই ভাল লাগিছে মনটো নহ'লে খুব বেয়া লাগি আছিলে পূজা পূজা লগা নাছিলে কিন্তু মা দেৱী দুৰ্গাক যিটো চাই আহিলোঁ আৰু অলৰেডি ইয়াতো চাওক এতিয়া গৈ চাবলৈ ভাল লাগি আছে এতিয়া আৰু ইয়াতে কিন্তু সকলো মানুহে মাস্ক পিন্ধি আছে যাৰ কাৰণে মোৰ খুব বেছি ভাল লাগিছে এইবাৰ ফাৰ্ষ্ট টাইম মনত পূজা চাইছে কেনেকুৱা লাগিছে কোৱা আকৌ অঁ সেইটো হয় ফাৰ্ষ্ট টাইম পূজা একেলগে চাইছোঁ খুব ভাল লাগিছে আমাৰ ভিতৰত যাব দিয়া নাই এইটো পূজা মণ্ডপত সেইকাৰণে বাহিৰৰ পৰাই কৰিব লগা হৈছে এনে দিয়ে হেনো আৰু এইবাৰ ক'ভিডৰ কাৰণে দিয়া নাই চব বাহিৰত কেনেকৈ মানুহবিলাকে সেৱা কৰি আছে মা দেৱী দুৰ্গাক ইয়াতো দেখা পাম বুলি ওচৰৰ পৰা কিন্তু নহ'লে আমি চাই আহিলোঁ অলৰেডি ইয়াত বাহিৰৰ ফটোখন দিছে বাহিৰৰ ফটোখন চাই সেৱা কৰি যাব দিছে দৰ্শনাৰ্থীখনক ইয়াতে ক'ভিড প্ৰট'কল বহুত বেছি মানে একদম বহুত ষ্ট্ৰিক্ট ৰুলছ হয় সেইটো কাৰণে বহুত বেছিকৈ ক'ভিড সেই প্ৰট'কলবোৰ মানি কেনে পূজাখিনি পাতিছে পূজা চাই চাই আহিলোঁ পূজাৰ দিনাখন যদি বাহিৰত নাখাওঁ বেয়া লাগে ন আধৰুৱা লাগে ডিনাৰটো ভালকৈ খাব লাগিব কিবা আজি সেইকাৰণে আহিলোঁ ৰেষ্টুৰেণ্টখনলৈকে আৰু কিবা লৈ যাওঁ পাৰ্চেল কৰি ইয়াত সন্ধিয়া 8টা বজাৰ পৰা কাৰ্ফিউ লাগিব আৰু আমি গৈ থাকোঁ এতিয়া সোনকাল ব'লক ইয়াত খুব বঢ়িয়া চিকেন টিক্কা মছলা বনায় তন্দুৰী চিকেনো বঢ়িয়া বনায় ইয়াতে আমি প্ৰায় আহোঁ ইয়াতে খাবলৈ চব কিমান ভিৰ আৰু বিৰিয়ানীৰ কাৰণে খুব স্পেচিয়েল হয় জিলাপি খাব নাপালে দীপ্তি কৈ আছে এতিয়া জুচকে খুৱাই দিয়া আৰু তাই হেনো ডাব চাব নাখায় মইতো ডাব চাব খাই হৈ যায় এতিয়া জুচ খাবৰ কাৰণে আমি জুচৰ দোকানত সোমাইছোঁ এতিয়া জুচ অৰ্ডাৰ দিছোঁ মৌচম্বী আৰু অৰেঞ্জ আমাৰ ডিনাৰটো পাৰ্চেল হৈ গ'ল ডিনাৰটো আমি ঘৰত গৈ খাই থাকিম আৰু আজি পূজা এইখিনিকে আছিলে পূজা আৰু এয়াই আৰু আজি ভিডিঅ'টো এনেকৈ ইয়াতে শেষ কৰোঁ বিকজ আৰু এতিয়া আমি ঘৰতে যাম ডাইৰেক্ট ঘৰত গৈ কিনে ৰাতি চবেই একে কাম কৰে দিয়া চিনাকৈ শুই যাম আৰু আজি সৰু চাই ভিডিঅ' বনাব ট্ৰাই কৰিলোঁ আশা কৰোঁ আপোনালোকক ভাল লাগিলে আৰু সকলোলৈকে দুৰ্গা পূজা বহুত বহুত শুভেচ্ছা দেৰিকৈ হ'লেও দিলোঁ মই আৰু ঠিক আছে তেনেহ'লে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো ঠিক আছে হেপী দুৰ্গা পূজা টু অল থেংক ইউ ছ' মাছ বাই বাই